গুজৰাটৰ এখন সৰু গাঁৱত এজন স্কুল শিক্ষকৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰা ধীৰুভাইয়ে সৰুতে ভাজিয়া বেচি আৰু পেট্ৰল পাম্পত কাম কৰি জীৱন আৰম্ভ কৰিছিল। মাত্ৰ 16 বছৰ বয়সতে এডেনলৈ গৈ ক্লাৰ্ক হিচাপে কাম কৰিছিল। 1958 চনত মাত্ৰ 50,000 টকাৰে ভাৰতলৈ উভতি আহি এটা সৰু স্পাইচ ট্ৰেডিং ব্যৱসায় আৰম্ভ কৰে। কঠোৰ পৰিশ্ৰম, সাহস আৰু দূৰদৃষ্টিৰে তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেচন কৰি তোলে। পলিষ্টাৰ সূতাৰ পৰা আৰম্ভ কৰি টেক্সটাইল, পেট্ৰকেমিকেল, ৰিফাইনেৰীলৈকে ব্যৱসায় বৃদ্ধি কৰে। সাধাৰণ মানুহক শ্বেয়াৰ বজাৰত আনি ভাৰতীয় অৰ্থনীতিৰ চেহেৰা সলনি কৰে। তেওঁৰ মৃত্যুৰ সময়লৈ ৰিলায়েন্স এটা বিশাল সাম্ৰাজ্য হৈ পৰিছিল। এই কাহিনী দেখুৱাইছে যে সৰু আৰম্ভণি, অলপ শিক্ষা বা ধন নোহোৱাকৈও একাগ্ৰতা আৰু সপোনৰ জোৰে কোটি কোটি টকাৰ সাম্ৰাজ্য কৰিব পাৰি। আপোনাৰ সপোন যদি ডাঙৰ, তেন্তে আপোনাৰ পৰিশ্ৰমো ডাঙৰ হ'ব লাগিব। আজিৰ সৰু পদক্ষেপেই কাইলৈ আপোনাক কোটিপতি কৰিব পাৰে। বিশ্বাস ৰাখক, কেতিয়াও হাৰ নামানিব। ভাৰতৰ মাটিত সকলো সম্ভৱ। ধন্যবাদ।